এই গাইজ স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। আমাৰ ওচৰতে পালনামা হৈ আছে, মানে কি আজিৰ পৰা ষ্টাৰ্ট হ'ব। যোৱাকালি এটা ভিডিঅ' এনেও কৰিছিলোঁ, যোৱাকালি ভাগৱত পাঠ আছিল। চাই লওক ভিডিঅ'টো আৰু একেলগে ডাইৰেক্ট কিতাংত লগ পাই আছোঁ। লওক এতিয়া এই আগৰ গেটখনত আহিলোঁ, চব দোকান ইফালে প্ৰণৱে দোকান দিছে। এই চব পায় একেবাৰে ধূপ তেল, মানে ইয়াৰ পৰা ধূপ তেল নি কেনে নামঘৰত দিব পাৰে। এইফালে দোকান, ইফালে দুফালে দোকান, মানে গেটৰ দু চাইডেদি দোকান দিছে। ইফালে প্ৰণৱ ধূপ আৰু তেল নিমখ চিমখ দি আছে, দিয়ে আৰু প্ৰণৱ দি ইফালে লৈ কেনে গাইজ দোকান এই আগত দোকান চব দোকানে আৰু এইখন গত ভিতৰত সোমাই যাওঁ ৰ'ব। গাইজ কালিতো ৰাতিৰ ভিডিঅ'টো চালাকে চাগে, এই ৰাতি চব লাইটে চাইটে দি একেবাৰে একদম এই দিনত ইমান ভাল নালাগে, ৰাতি বেছি ভাল লগা হয়, মানে লাইটে চাইটে দি। বৰ্তমান আমাৰ পাল নাম ধৰছে, আপোনাক আগত যাই দেখি আছোঁ ৰ'ব গাইজ। ইফালে সেয়া কৰিলোঁ গাইজ, সেয়া কৰি ভালকে মই চাউণ্ডটো শুনা নাপোৱা পাৰে, কিয় জানে নাই গাইজ। ইফালে মানে পাল নাম চলি আছে না, মাইকৰ চাউণ্ড বহুত, সেইকাৰণে যোৱাৰ ভিতৰে আছোঁ। ইয়াতে হ'ল ভাত খোৱাব, চাই লওক একবাৰ। ইয়াতে চব ভাত খোৱাব, বেঞ্চ আছে, বেঞ্চ চেয়াৰবিলাক পাৰিব লাগিব, অলপ দেৰিকৈ আমিয়ে পাৰিম। ইফালে বিলাহীৰ আঞ্জা বনাব, ইফালে দালি তৰকাৰী চব্জি চব। এই চৌকা চাওক কিমানটা, 1 2 3 4 5 6টা, পূৰা 7টা একেবাৰে টোটেল। ইফালে নাম ধৰি আছে গাইজ, আৰু এই গাইজ পাল নাম দিনে ৰাতি চলি থাকে। আৰু এইফালে গুৰুজনাই ব্যৱহাৰ কৰা কোৱা, এইটো নিজে গা ধুইছিল। আৰু এইফালে এটা আগৰ ভিডিঅ'ত আছিলে একো দেখুৱাব লগা নাই, মানে কি বৰ্তমান পালনাম নন ষ্টপ ধৰিয়ে থাকিব। মানে কি হ'ল, অলপ দেৰিকৈ যিমান মানুহ হ'ব চাই থাকোঁচোন গাইজ, আৰু দেখি আছোঁ বহুত মানুহ হ'ব ৰ'ব, আৰু গধূলিতো আৰু মানুহ হ'ব, গধূলি বেছি ভাল লাগে, চাই থাকক গাইজ। এতিয়া প্ৰায় 12টামান বাজিল, মানুহ চাওক এইফালে মানুহ 12টা নহয় গাইজ, 1টা বাজিল। ভাত খোৱা আছে আগত, কলক দেখাই আছোঁ। ইয়াতে ভাত খোৱা আছে, মানুহ চাওক গাইজ, মানুহ মানে ইমানে, মানে ভক্ত নামত মানুহ ইমানে, মানে সেয়া মানে কি গাইজ ভাত চাত খালোঁ মানে, আৰু দেখছেতো কিমান মানুহ, আৰু অলপ দিলে মানে ভাত চাত দিব লাগে, ভাতো খালোঁ গাইজ, আৰু কিবা কিবি আছে চাই থাককচোন গাইজ। এতিয়া গধূলি হ'ল, ইফালে চাহ খোৱা আছে, পালাংদিৰ পৰা আমাৰ ওচৰৰ এখন হাতী আছে। আৰু এইফালে গুৰুজনক কোৱাটো চাই লওক, ৰাতি কি মজা লগা হৈ যায়, লাইট লগাই দিছে, আৰু মানুহ চাই লওক গাইজ কিমানে মানুহ, গধূলি বহুত মানুহ হয়। ইফালে সেয়া কৰি আছে, আৰু এইফালে গাছপাত চাই লওক, লাইটেদি কি মজা লগা হৈ গৈছে একেবাৰে। আৰু এইফালে লাইটটো চাওক কি ধঙা ওলাইছে, কেনেকৈ ওলাইছে ক'ব পাৰে যদি ক'বচোন। আৰু এইফালে সেয়া কৰি আছে, চাকি জ্বলাই, আৰু এইফালে চাকি চাই লওক কিমান, কালি ময়ো বহুত জ্বলাইছোঁ, আজি সৰু ল'ৰা ছোৱালী জ্বলাই আছে, কিমান চাকি আছে একবাৰ চাই লওক গাইজ। আৰু এইফালে আমাৰ মদটো পূৰা চাকি জ্বলাই দিছোঁ, চাকি তাকি জ্বলাই দি কি লাইটে দি কি মজা লগা হৈ গৈছে মদটো, দেখিছে পুৰা নাম চাম যি গাই আছোঁ, মানে চববিলাক চলি থাকোঁ, দিনৰ চলি আছে, চাউণ্ড শুনা পাইছে চাগে, মানে নন ষ্টপ ৰাতিপুৱাই যাব, আমিও ৰাতি নামঘৰত ৰাতি পোহৰ কৰি দিম, আৰু বাকী চাব লগা একো নাই, সেই নামে ধৰি আছে। আৰু বাকী চালাকে, আৰু ভাত পানী আমি খাই ল'লোঁ, ৰাতিও ভাত খোলা, দিনততো চালাকে সেই একে দিয়ক, মানুহ মানে মানুহ হয়। আৰু বাকী ৰাতি পোহৰ কৰিম, ৰাতিও নেক্সট ব্লগ কালি একেলগে পাই আছে আপোনালোকে। আৰু এইখিনি চাই লওক, আগতে সেই মানুহ চানুহ কমছে, বৰ্তমান প্ৰায় 11টামান বাজিল, এই চব মানুহ চানুহ কমি গৈছে গাইজ। সেই আৰু বৰ্তমান ৰাতি পূৰা মানে কি কওঁ, 2টা বাজিল, আমি আমাৰ যে কয় মানে পাল নাম চলি থাকে, কৈছিলোঁ যে সেই পাল নাম চলি আছে বৰ্তমান, নাম ভিতৰত গাই আছে, শুনছে কিজানি। আৰু ইফালে আমাৰ ল'ৰা ছোৱালী বহুত আছে, লাইটটো চাওক একবাৰ, পূৰা ধঙা উলি আছে, দেখছেনে গাইজ। আৰু ইফালে তাতে আছে ভিতৰে চাই লওক, এই মানুহ আৰু সেই ভিতৰে আছে, এই ভিতৰে মানুহ, আৰু এইফালে জুই পুৱাই আছে, এইফালে চাই লওক, এই জুই পুৱাই আছে মানুহবিলাক, এই গোটেইবিলাক আছে। ৰাতি পোহৰ হৈ যাব একেবাৰে, এইখিনিয়ে নাম প্ৰসংগ কৰি আছে, চলি আছে। আৰু এইফালে মই এনেকৈ আছোঁ, মানে আমি এনেকৈ আছোঁ, এই কিবা কৰি কিবা নকৰে এনেকৈ কোৱা লগ পাইছিলোঁ। এতিয়া প্ৰায় 3টামান বাজিল, 3টামান ৰাতি 3টামান। এইফালে আলু ভাজি আছে, ৰুটি আলু গোটেইখিনি আমি খাম, মোনাদাই পূৰা ৰুটি আলু পূৰা মানে আলু বনাই আছে। এইফালে মানুহ চাওক আছোঁ আমি, এই প্ৰণৱে সোমাই আছে, আৰু এইফালে এইটো ৰাতি পূৰা নিস্তব্ধ, লাইটেদি কি মজা লগা হৈ গৈছে। এইফালে আটা
ৰাতি মানে বহুত মানে দেৰি হৈ গ'ল, ৰাতি পোহৰ কৰিলোঁ, ৰাতি পোহৰ চোহৰ কৰি কেনে একেবাৰে মানে মাত চাত ভাঙি মানে কি ক'ম আৰু, নামটো চলিয়ে থাকে, নাম ভাঙলাক। নেক্সট দিনা মানে কি ৰাতি পোহৰ কৰি মই পুৱা 7টা বজাত মানে ঘৰত আহিলোঁ, ঘৰত আহি কেনে টোপনি মাৰিলোঁ, টোপনি মাৰি কেনে 12টা বজাত সাৰি পাইছোঁ। ইফালে যে মই গা পা ধুই কেনে নামঘৰত যাওঁ, পালনাম ভাঙি শেষ হৈ গৈছে, মানে ভাঙি দিছে একেবাৰে। মই সেইকাৰণে ভিডিঅ'টো বনাব নাপালোঁ, এতিয়া বনালোঁ। বাকী ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয় প্লিজ ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। জয় অসম।